সকলোলৈকে পূজাৰ শুভেচ্ছা থাকিল। ভিডিঅ'টোত আপোনালোকক দেখাব কিছুমান নগাঁও টাউনৰ কেইখনমান বিশেষ পূজাটো। তেনেহ'লে আহক আৰম্ভ কৰোঁ আজি এই বিশেষ ভিডিঅ'টো। এয়া মই পাইছোঁহি আইতাৰ কাষৰ পূজাস্থলীত। এয়া চাওক ভক্তৰ ভিৰ হ'ব আৰম্ভ কৰিছে। চাওক পূজা কমিটিয়ে কেনেকৈ কোভিড প্ৰট'কল মানি থাৰ্মেল গান চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে। বলক ভিতৰলৈ সোমাই যাওঁ। আজি মহা অষ্টমী পূজা। আগৰ বছৰবোৰৰ তুলনাত এইবাৰ মানুহৰ উপস্থিতি কম। এয়া নগাঁও পলিটেকনিকৰ কাষৰ পানীগাঁৱৰ পূজাস্থলী। বতৰ বেয়া হোৱাৰ বাবে ভক্তৰ সংখ্যা কম হৈছে। ভক্তসকল সকলোৰে মুখত মাস্ক দেখা গৈছে। এয়া চাওক বৰষুণ দিয়ে আছে বাহিৰত। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অলপ ছেট কৰি লওক। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ নগাঁও পুৰণি গুদামৰ পূজাত। পুৰণি গুদামৰ কাঠৰ প্ৰতিমাৰ বিষয়ে সকলোৱে জানে। আহক সোমাই যাওঁ। এইবাৰ কিন্তু কাঠৰ প্ৰতিমা পূজা মণ্ডপত নাই। কৰোনা মহামাৰীৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। আহক সেৱা জনাওঁ। জয় মা দুৰ্গা, ভগৱানে সকলোৰে মংগল কৰক। ফাইনেলি মই পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ। এয়া চাওক ফুড। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো অলপ ছেট কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড দিলে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনালোকে পায়। ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেনে প্লিজ লাইক কৰিব। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।